নমস্কাৰ পোনপ্ৰথমে প্ৰতিভা ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মোৰ মুৰ্গী পোৱালি এয়া ওলাইছে আজি প্ৰথমটো দিন আৰু ইহঁতক মই এনেকৈ মাছৰ কাৰ্টনত ৰাখিছোঁ আৰু এতিয়া ইয়াত পোৱালি আছে প্ৰায় 20টা 25টা মান পোৱালি আছে ইয়াতে আৰু পোৱালি মোৰ ওলাব মেচিনত অলৰেডি দি থোৱা আছে কণী কাইলৈ বা পৰহিলৈ ভিতৰত গোটেইখিনি পোৱালি ওলাব আৰু মই এটা কাৰ্টুনত এনেকুৱা এটা মাছৰ কাৰ্টুনত এইদৰে এইদৰে ওপৰত লাইট দি পেলাই আৰু মই প্ৰায় 3 পৰা 4 দিন ইহঁতক ইয়াত ৰাখোঁ আৰু আপোনালোকেও এই চিষ্টেমটো ৰাখিব পাৰে খালি 30টা বা 32টা তাতকৈ বেছি পোৱালি আপোনালোকে নাৰাখিব কাৰণ জেগাটো বহুত কমটি হৈ যাব তেতিয়া আৰু এইভাগে যদি আপোনালোকে এইভাগে ৰাখিলে সুবিধাটো কি আচলতে নিজে ভালদৰে পোৱালিখিনিক চোৱা চিতা কৰিব পাৰি আৰু ইহঁতৰ মৰ্টেলিটিটো একেবাৰে নহয় খুব ধুনীয়াকৈ ইহঁতি গ্ৰোথটো হ'ব পাৰে তেতিয়া আৰু সেইকাৰণে মই এই চিষ্টেমটো ৰাখোঁ পোৱালিখিনিক আৰু মই ইহঁতক ষ্টাৰ্টাৰ দানা খাবলৈ দিছোঁ আৰু পানীৰ লগত ORS মিহলি কৰি খাবলৈ দিছোঁ আৰু এনেকৈ মই প্ৰথমটো দিন ORS আৰু দানাই দি থাকিম আৰু বন্ধুসকল এয়া মেচিনত মই কণী বাকীখিনি দি থোৱা আছে আৰু এইখিনি আৰু 2 পৰা 3 দিনৰ ভিতৰত সকলোখিনি পোৱালি ওলাব আৰু আজিৰ ভিডিঅ'টো ইমানেই আৰু প্ৰত্যেকটো দিন মই কেনেকৈ পোৱালিখিনিক ৰাখিছোঁ মোৰ কিমান কি আপডেট হৈছে সকলোখিনি প্ৰত্যেকটো দিনৰ ভিডিঅ' মই আপোনালোকক দি যাম আৰু সকলোখিনি চাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ জয় অসম।